হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৰজাৰনীৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে প্ৰকাশ ৰঞ্জনে বিকাশেও গুৱাহাটীত ফেমিলি থকা ৰুম এটা ভাড়ালৈ আছে বুলি কয়, আৰু বৈষ্ণৱীও চাগে তাৰ লগতে আছে নেকি বুলি চন্দ্ৰৰ মনত আৰু এই সন্দেহ সুমিয়াই দিয়ে। আৰু আজি চৌধুৰীয়ে কৰা পাপৰ ফলৰ বাবেই পেৰেলেছ হৈ মুখখন বেকা হৈ গ'ল বুলি চন্দ্ৰক ক'ব। এতিয়া বাৰু চৌধুৰীয়ে গোটেই কথাখিনি চন্দ্ৰৰ আগত কৈ দিব নেকি, আৰু যদিও কয় চন্দ্ৰই বাৰু বিশ্বাস কৰি ল'ব পাৰিবনে, জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে বৈষ্ণৱীয়ে থকা আশ্ৰমখনৰ বৰ্তাক এজন অসুস্থ হৈ মেডিকেলত পৰি আছেগৈ। এতিয়া বাৰু যদি বৰ্তাকজনৰ মৃত্যু হয়, তেখেতৰ ল'ৰাটোৱে কেছ দি হিমাংশুক অৱস্থা বেয়া কৰি পেলাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক ৰজাৰনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।